আজি মোৰ কিটচেনত কেনেদৰে পাৰ মাংসকণ একেবাৰে সহজ পদ্ধতিৰে বনালোঁ চাওঁ আহকচোন বাৰু। মই মাংসখিনি কাটি ৰেডি কৰি লৈছিলোঁ এনেদৰে। পিঁয়াজখিনি মই সৰু সৰুকৈ কুটি লৈছিলোঁ। আদা নহৰুখিনি থেতেলিয়াই লৈছিলোঁ আৰু মই হালধি আৰু নিমখ জোখমতে দি জালুকৰ গুড়ি অকণমান দি তাত মই মিঠাতেল অকণমান দি আলু এটা সৰু সৰুকৈ কাটি লৈ এনেদৰে মই সানি থৈ দিলোঁ। এইফালে কেৰাহীখন গৰম কৰি মিঠাতেল অকণমান দি তাত মই গোটা জিৰা আৰু শুকান জলকীয়া তেজপাত এখিলা দি মই মেৰিনেট কৰি ৰখা মাংসখিনি ইয়াত দি মই এনেদৰে ভাজি ল'লোঁ। ইয়াত মই বিলাহী এটাও পেষ্ট কৰি দি দিলোঁ। এইখিনি মই একেলগে ভাজি ল'ম। ইয়াত মই মিট মছলা আৰু জিৰা আৰু ধনিয়াৰ গুড়ি অকণমান দি এনেদৰে মই ভাজি ল'লোঁ। এই মছলাখিনি একেলগে সিজি যাবৰ বাবে গৰম পানী অকণমান দি মই আকৌ এবাৰ ভাজিলোঁ তেল বিৰিঙি উঠালৈকে। দুটা কেঁচা জলকীয়াও ইয়াত মই ফালি দিছোঁ। এয়া এনেদৰে মোৰ মাংসখিনি ভজা হৈ গ'ল। এতিয়া মই নিজৰ জোখমতে গৰম পানী অকণমান দি জোলকণ বনাই ল'লোঁ। এই পাৰ মাংসৰ জোলকণ সকলোৰে আমাৰ অসমীয়াৰ আদৰৰ উজনিৰ পৰা নামনিলৈ সকলোৰে প্ৰিয়। এনেদৰে এবাৰ বনাই খাই চাবচোন। যদি ৰেচিপিটো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব।